নাচালে তাৰপৰা যেতিয়া CM ফোন মাৰিলে তাৰ পিছত চাইছে 7 দিন এনেই পেলাই থৈ দিলে দেউতাক 7 দিন এটা বেলেগ ICUত পেলাই থৈ দিলে মেডিচিন আইছে নাকি তাত পেলাই থৈ দিলে মাত্ৰ 3 দিন এটা দৰৱ পালে 3 দিন সেই ফোনটো অহাৰ পিছত ঘৰৰ মাৰিলে আগষ্ট একোৱেই নাই ৰমুদাৰ প্ৰথম কথা হ'ল মই একদম ৰমুদাৰ লগত বাল্যকাল বুলি ক'লে বৰ বহলকৈ নহয় মই 69-70 চনৰ পৰা ৰমুদাৰ লগত একেলগে থকা আৰু 70 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যেতিয়া জয়সাগৰ কলেজৰ ৰমুদাৰ লগত মই ক্লাছমেট হওঁ আৰু একেলগে খেলা ধূলা কৰোঁ আৰু 70 চনৰ ভাষা আন্দোলনৰ পৰা মই ৰমুদাৰ লগত জড়িত অকল মই ভাষা আন্দোলন বা আন্দোলনতে ছাত্ৰ আন্দোলনতে নহয় মই খেলা ধূলাৰ লগতো ৰমুদাৰ লগত জড়িত আৰু গোটেই ঘৰৰ পৰিয়ালৰ লগতো জড়িত ইয়াতে এটা মই বিশেষ কথা এটা কওঁ ৰমুদাৰ বিষয়ে ৰমুদাৰ শৃংখলৰ পুতেক শৃংখলৰ বিয়াৰ সময়ত ৰমুদা যাব নোৱাৰে মোক কৈছে যে তই দেউতাকৰ কামখিনি কৰিব লাগিব জোৰণত মোক ৰমুদাই মোক তেনেকৈ পঠাইছিল ৰমুদাৰ শৃংখলৰ দেউতাক হিচাপে মই গৈছিলোঁ আৰু ৰমুদাৰ আজি অকল মোৰ কাৰণে নহয় আজি শিৱসাগৰৰ কাৰণে অসমে এজন মানে সুযোগ্য সন্তান মানে হেৰুৱাইছে বুলি মই ধৰি লৈছোঁ ভাবি লৈছোঁ আৰু কেলে কাৰণ ৰমুদা অকল আন্দোলনৰ লগতে জড়িত নহয় আমি যেতিয়া ৰমুদাৰ লগত খেলিবলৈ যাওঁ তাত গোটেই যিটো আমাৰ মানুহে কয় লোৱাৰ আছাম নলবাৰী বৰপেটা বঙাইগাঁও সেই মানুহখিনিয়ে ৰমুদাক যিটো সন্মান দিয়ে নহয় আপোনালোকে দেখিলে আচৰিত হৈ যাব আমিও মানে একদম আমাৰে বেয়া লাগে যে ৰমুদাক কি ধৰণে ভাবে তেহেঁতি এই ঠিক ছাত্ৰ নেতা বুলিও তেওঁলোকক সন্মান কৰে আৰু খেলৰ এজন সুদক্ষ খেলুৱৈ হিচাপে ৰমুদাক খুব সন্মান কৰে আৰু ৰমুদাৰ ব্যৱহাৰ পাতি অতি মাৰ্জিত আছিলে আৰু ৰমুদা এজন খুব নিষ্ঠাৱান আৰু সত্যত আছিলে তেখেত সদায় আৰু সেই পিয়লি ফুকন ষ্টেডিয়ামত আমাতকৈ যিখিনি আগৰ আছিলে তেখেতসকলে ফিল্ডখন দি থৈ গ'ল তাৰ পিছত যিখিনি কাম কৰিছে প্ৰথম আমি ৰাস্তাৰ কামটো হাতত লৈছিলোঁ আৰু সেই প্ৰথম মাটিছে পেলোৱাৰ পৰা ৰমুদাৰ লগত মই বিকাশ গোহাঁই দেৱ গগৈকে আদিকে প্ৰমুখ কৰি আমাৰ কেইবাজনো আমি আছিলোঁ ৰমুদাৰ লগত আৰু মইতো ক্ৰীড়া সন্থাত এতিয়ালৈকে আছোঁৱেই আৰু আমি একদম শেষ মুহূৰ্তলৈকে আৰু ক্ৰীড়া সন্থাৰ যিখন পিয়লি ফুকন ষ্টেডিয়ামৰ মূল মানুহজনে হ'ল ৰমুদা একে সাহসৰ প্ৰতীক সংগ্ৰামী নেতা অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাক সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ সকলোৱে শ্ৰদ্ধাৰ ৰমুদা ওৰফে প্ৰণৱজিৎ চলিহাৰ আজি দেহাৱসান ঘটে এক সাহসৰ প্ৰতীকক আমি হেৰুৱাই মৰ্মাহত হৈছোঁ আৰু সেই মহান ব্যক্তিগৰাকীলৈ আমি গভীৰ শ্ৰদ্ধা জনাইছোঁ 1972 চনৰ মাধ্যম আন্দোলন 74 চনৰ 21 সদৌ অসম ছাত্ৰ সন্থাৰ 21 দাবী চনত আন্দোলন ইমাৰ্জেঞ্চি সময়ত ইন্দিৰা গান্ধীৰ লগত সাহসেৰে প্ৰত্যাহ্বান আৰু 1979 চনৰ পৰা বিদেশী বিধান আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰণৱজিৎ চলিহা এক সংগ্ৰামী সত্তা আছিলে অসমীয়া জাতিৰ যেতিয়াই বিপদ হৈছে সিংহৰ দৰে তেওঁ জঁপিয়াই পৰিছে সাহসেৰে তাৰ প্ৰতিবাদ কৰিছে 1972 চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ সদস্য আছিলে জিলা ছাত্ৰ সন্থাৰ সম্পাদক আছিলে সন্মুখৰ পৰা নেতৃত্ব দিছিলে আৰু তেখেতৰ সাহসতে আমি 1979 চনত শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত কৰিছিলোঁ য'ত প্ৰফুল্ল মহন্ত বিহু ফুকনে দায়িত্ব লৈছিলে ৰমু চলিহাক সভাপতিৰ বাবে সকলোৱে গোটেই অসমৰ ছাত্ৰ সমাজে নেতৃত্ব দিবলৈ অনুৰোধ জনোৱাটো তেওঁ প্ৰত্যাখ্যান কৰি বিহু ফুকনক সম্পাদকৰ পদত নিয়োগ কৰিছিলে এনেধৰণে অনেক ত্যাগৰ তেওঁ জ্বলন্ত প্ৰতীক মৃত্যুক মানি ল'বলৈ বহুত টান হয় আজি আকাশৰ পৰা যেন এটা উজ্জ্বল নক্ষত্ৰ চিৰদিনৰ কাৰণে অন্তৰ্ধান হ'ল জাতীয় সত্তা ৰমুদা চিৰদিনৰ কাৰণে বিদায় মাগিলে ৰমুদাক বিশেষকৈ মই বহুত ওচৰৰ পৰা পাইছোঁ জাতীয় সত্তা বুলি গোটেই অসমবাসীয়ে চিনি পায় এবাৰ আমাৰ লগত
শিৱসাগৰৰ কিছুমান ব্যক্তিৰ লগত আলোচনা কৰিলে ৰাজনীতি অতি লেতেৰা বস্তু হয়, ৰাজনীতি কৰিম নেকি? তেতিয়া আমি কিছুমান পৰামৰ্শ দিয়াৰ পাছত তেখেতে ক'লে যে ৰাজনীতি কৰিব লাগে, ভাল মানুহৰ প্ৰয়োজন হয়, শিৱসাগৰত এটা আমূল পৰিৱৰ্তনৰ প্ৰয়োজন হয়। সেই অনুসাৰে আমি জাতীয় ঐক্য মঞ্চৰ জন্ম দিলোঁ। আজি কেপি চাৰিআলিৰ যিটো গেৰেজ আছে, এটা সপোনৰ গেৰেজ, তাতে ৰমুদাই ৰাতিপুৱাৰ পৰা আহে আৰু দেশ আৰু জাতিৰ, অসমীয়া জাতিৰ জ্বলন্ত সমস্যাৰ ওপৰত আলোচনা কৰে। তাৰ পৰাই আমি এটা ৰাজনীতিৰ যাত্ৰা কৰিছিলোঁ। আমি 3বাৰকৈ যদিও হাৰিছোঁ, ৰমুদাই তেতিয়া কয় যে দুখ নকৰিবি, আমি হাৰিছোঁ যদিও আমি কিন্তু শ্বহীদ হৈছোঁ। ইয়াত আমি দুখ কৰিবলগীয়া একো নাইকিয়া। আমি জাতিৰ কাৰণে ওলাই আহিছিলোঁ। আমি ৰাজনীতিৰ কিবা লালসাত আমি বন্দী হৈ পেলাই ৰাজনীতি কৰা নাছিলোঁ। দেশ আৰু জাতিৰ স্বাৰ্থত ৰাজনীতি কৰিছোঁ, যদিও হাৰিছিলোঁ আমি শ্বহীদ হৈছোঁ। আমাক সকলো ফালৰ পৰা প্ৰেৰণা তেখেতে যোগায়। অসম আন্দোলনৰ তেতিয়া একদম ভৰপক মনত পৰে কাউকাক বাগিচালৈ। তেতিয়া প্ৰলোভনৰ ৰাজনীতি আছিলে। হিতেশ্বৰ শইকীয়াৰ সময়ৰ কথা। ধন বিতৰণ কৰিবলৈ যায়, তাতে আমাক ভলেণ্টিয়াৰ হিচাপে আমাক ৰাখিছিলে। তেতিয়া ৰমুদাই আমাক গৈ পেলাই সাহস দিয়ে, তহঁতি ভয় নকৰিবি, থাক। তেনেকৈ আমি অতন্ত্ৰ প্ৰহৰী হিচাপে ৰমুদাৰ লগত থাকি দেশ আৰু জাতিৰ হকে কাম কৰিছিলোঁ।